অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসমিতিৰ অধীনত এটি সৰিয়হ ক্ৰয় কেন্দ্ৰ শাখা ধলপুৰ বজাৰত আজি শুভাৰম্ভ কৰা হয়। আজি এই উপলক্ষে 2022 আৰু 2023 বৰ্ষৰ ৰবি শস্য বতৰৰ শুভাৰম্ভৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এক সভাত উপস্থিত থাকি বিহপুৰীয়া বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা কয় যে বৰ্তমান চৰকাৰে কৃষকসকলৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিৰ ফলস্বৰূপে কৃষকসকলে তেখেতসকলে উৎপাদিত শস্যৰ দ্ৰব্যৰ প্ৰকৃত মূল্য পাবলৈ সমৰ্থন হৈছে। আৰু তেখেতে লগতে কয় যে অসম চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ভূমিকা গ্ৰহণ কৰি এনেধৰণৰ কেন্দ্ৰবিলাক গঢ়ি তোলাৰ বাবে কৃষকসকল উপকৃত হৈছে আৰু তেখেতে ধন্যবাদ জ্ঞাপন কৰে যে ধলপুৰতো এটি এনেধৰণৰ ক্ৰয় কেন্দ্ৰ স্থাপনৰ কাৰণে সুবিধা দিয়াৰ কাৰণে। এই অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলাৰ উপায়ুক্ত ডক্টৰ সুমিত কুমাৰ চটৱান। এই অনুষ্ঠানতে সৰিয়হৰ প্ৰতি কুইণ্টলত 5,450 টকাকৈ ধাৰ্য কৰা হৈছে আৰু এই অনুষ্ঠানত অঞ্চলটোৰ বহুখিনি কৃষকে উপস্থিত থাকি এনে কাৰ্যক সমৰ্থন কৰাৰ লগতে উৎসাহিত হৈছোঁ বুলি অৱগত কৰে। আমি আজি অতিশয় আনন্দিত আমাৰ কৃষকৰ পৰা সৰিয়হ কিনিবৰ কাৰণে সৰিয়হ ক্ৰয় কেন্দ্ৰ আমি মুকলি কৰিব পাৰিছোঁ আৰু এই সৰিয়হ ক্ৰয় কেন্দ্ৰ আমাক দিয়াৰ বাবে মই প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিশেষকৈ বিহপুৰীয়াত ইয়াত নৈপুৰীয়া ৰাইজ আছে, চাপৰিত ৰাইজ আছে। প্ৰচুৰ পৰিমাণৰ ইয়াত সৰিয়হ উৎপাদন হ'লে মাহ উৎপাদন হ'লে তেওঁলোকে পানী দৰত বিক্ৰী কৰি আছিল। গতিকে তেওঁলোকে এটা ইয়াৰ উচিত মূল্য পোৱা নাছিল। আজি আমাৰ চৰকাৰে আজি ন্যূনতম মূল্য নিৰ্ধাৰণ কৰি দিছে। প্ৰতি কুইণ্টেল সৰিয়হৰ বিপৰীতে 5,450 টকা। আৰু এতিয়া আমাৰ কৃষকসকলে তেওঁলোকৰ উচিত মূল্য পাব আৰু প্ৰশাসনৰ পৰাও এতিয়া কলা বজাৰত থকা বেপাৰীসকলক সতৰ্ক কৰি দিছে যাতে আৰু কৃষকসকলক যাতে চলিব নোৱাৰে, যাতে 5,450 টকা যাতে তলত যাতে তেওঁলোকে দাম নিদিয়ে আৰু তাৰ তলত যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে প্ৰশাসনৰ বেছি গোচৰ হ'লে প্ৰশাসনে এটা উচিত ব্যৱস্থা কৰিম বুলি কৈছে। গতিকে মই ভাবোঁ যে আজি সৰিয়হ ক্ৰয় কেন্দ্ৰ মুকলিৰ জৰিয়তে অনাগত সৰিয়হ খেতি ৰাইজে দুগুণ উৎসাহে কৰিব আৰু আমিও আজি আমাৰ ইয়াত যাতে কোনো খালী মাটি পৰি নাথাকে, সকলো যাতে আমি সেউজীয়া কৰি ৰাখিব পাৰোঁ আৰু সৰিয়হৰ কাৰণে খুব সাৰুৱা মাটি। গতিকে আমাৰ ইয়াৰ জনজাতি ৰাইজ বা আমাৰ উদ্যোগী যিসকল ডেকাই গাভৰুৱে কৃষি কৰ্মৰ যোগেদি নিজৰ কৰ্মক্ষেত্ৰ বাছি লৈছে, কৰ্মসংস্থাপন বাছি লৈছে, তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আজি আমি বিহপুৰীয়া ধলপুৰত এখন সৰিয়হ ক্ৰয় কেন্দ্ৰ খুলি হৈছে আমাৰ মাননীয় বিধায়ক খুলি কৰিলে আৰু ইয়াতে 5,450 টকাত ক্ৰয় কৰা হ'ব। আমি অঞ্চলৰ সকলো কৃষকক অনুৰোধ কৰিছোঁ যে ইয়াতে আহি যিমান সৰিয়হ তেওঁৰ ওচৰত আছে তাতে সোনকালে আহি কৰি দিয়ে। মইশ্চাৰ মেইনটেনেন্সৰ কাৰণে অলপমান বস্তু চাব লাগে। ৰ'দ দিওঁতে এইটো কাম যদি কৰি লয় 8% আমাক মইশ্চাৰ দিলে সেইটো বস্তু আমি কৰি ল'ম। সকলোকে অনুৰোধ কৰিছোঁ যে ইয়াতে আহি সৰিয়হটো বিক্ৰী কৰি এটা আমাৰ গভৰ্ণমেণ্টৰ যিটো নতুন প্ৰজেক্ট আছে সফল কৰিলে নেক্সট বছৰৰ পৰা আৰু য'ত মানুহে খৰালিৰ দিনত পথাৰটো খালী নাহেৰে আৰু সৰিয়হটো য'ত কৰি বিক্ৰী আমাৰ আশা আছে।